নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এটা শুভ দিনৰ কামনা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি 17 মে' বুধবাৰ 2023 বৰ্ষ আৰু অসমীয়া জেঠ মাহৰ 2 তাৰিখ 1945 শক। আজিৰ দিনটো আন্তৰ্জাতিক সমাজ দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটো অৰ্থাৎ 17 মে' দিনটোৰ আন এটা বিশেষ তাৎপৰ্য হ'ল যে আজি বিশ্ব তথ্য ছ'চাইটি দিৱস হিচাপেও আজিৰ দিনটো পালন কৰা হয়। এই দিৱস 2005 চনৰ পৰা প্ৰতি বছৰে 17 মে'ত পালন কৰি অহা হৈছে। প্ৰথমতে এই দিৱসৰ নাম আছিল টেলিকমিউনিকেশ্যন দিৱস। সামাজিক পৰিৱৰ্তনত ইণ্টাৰনেট আৰু প্ৰযুক্তিৰ অৱদানৰ বিষয়ে এই দিৱসত সজাগতাৰ সৃষ্টি কৰা হয়। আহিছোঁ আজিৰ দিনটোৰ শুভবাৰ্তালৈ। অসমৰ স্বনামধন্য কবি সাহিত্যিক ৰঘুনাথ চৌধুৰীদেৱে কৈছিল যে জীৱনত কোনো কথাতে গৌৰৱ নকৰিবা। যদি তুমি সঁচাকৈ উপযুক্ত তেন্তে তোমাৰ জ্ঞান বুদ্ধিমত্তাক লৈ এদিন সমাজেই গৌৰৱ কৰিব। ধন্যবাদ।